নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। টেট ৰুটিনৰ প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ আছে। প্ৰথমে মই ভাল খবৰটো জনাব বিচাৰিছোঁ। প্ৰথমতে এটা বাতৰি পঢ়ি দিব বিচাৰিছোঁ। টেট উত্তীৰ্ণসকলৰ মাজত আশাৰ সঞ্চাৰ। ৰাজ্যত খালী হৈ থকা 28,162টা শিক্ষক কৰ্মচাৰী পদ পূৰণ হ'ব। ৰাজ্যত খালী হৈ থকা 28,162টা শিক্ষক কৰ্মচাৰীৰ অধিকাংশ পদ পূৰণ কৰিবলৈ শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিব। 1 লাখ শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ অংশ হিচাপে উক্ত পদসমূহ পূৰণৰ পদক্ষেপ ল'ব চৰকাৰে। এই সিদ্ধান্তই স্বাভাৱিকতেই আশাৰ সঞ্চাৰ কৰিছে ৰাজ্যৰ টেট উত্তীৰ্ণসকলৰ মাজত। নিম্ন প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিক পৰ্যন্ত খালী হৈ থকা 28,162টা শিক্ষক পদৰ বিপৰীতে ৰাজ্যত আছে প্ৰায় অৰ্ধলক্ষ টেট উত্তীৰ্ণ প্ৰাৰ্থী। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ 2,893 জন, উচ্চ মাধ্যমিক টেট উত্তীৰ্ণ 7,000, উচ্চ প্ৰাথমিকত 15,304 আৰু নিম্ন প্ৰাথমিকত 18,900 জন টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি অবিহনে বহি আছে। 2012-2013 বৰ্ষত টেট উত্তীৰ্ণ কৰি বৃহৎসংখ্যক পদত নিযুক্তি প্ৰদান কৰাৰ পাছত 2019 চনত ৰাজ্য চৰকাৰে পুনৰ টেট অনুষ্ঠিত কৰে। 2019ত টেট উত্তীৰ্ণৰ সৰহসংখ্যকে নিযুক্তি লাভ কৰা নাই। প্ৰাথমিক টেট উত্তীৰ্ণসকলৰ ভিতৰত 20%ও নিযুক্তি পাবলৈ সক্ষম হোৱা নাই। শেহতীয়া প্ৰাথমিক টেটত অৱতীৰ্ণ হোৱা 3,76,000 জন প্ৰাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছিল 34,204 জন। টেট উত্তীৰ্ণ হোৱাৰ উপৰিও প্ৰায়সংখ্যকেই শিক্ষক পদত মকৰলৰ অন্য চৰ্তও পূৰণ কৰি থৈছে। একেষাৰত ক'বলৈ গ'লে আজিৰ তাৰিখত নিম্ন প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰ্যন্ত খালী হৈ থকা পদৰ বিপৰীতে যোগ্য প্ৰাৰ্থী আছে দুগুণ। চৰকাৰে কি পদ্ধতিত নিযুক্তি প্ৰদান কৰে সেয়া হ'ব লক্ষণীয়। বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও নিৰ্ধাৰিত নিযুক্তি ব্যৰ্থ হয় শিক্ষা বিভাগ। ইফালে একে সময়তে নিযুক্তি প্ৰদানৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ নিযুক্তি দিবলৈ দাবী জনাইছে শিক্ষিত নিবনুৱাসকলে। গতিকে আপোনালোকে খবৰটো পালে। যদি চেনেল নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ বাতৰি পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।